আমি সদায় কাম কৰোঁ। এই ব্যস্ত জীৱনৰ পৰা নিজৰ কাৰণে সময় অলপ উলিয়াম বুলি ভাবি থাকোঁতে এবছৰ বা ১.৫ বছৰ মানেই হ'ল আমি ক'লৈও ফুৰিব যোৱা নাই। ফাইনেলি ভাবিলোঁ অকণমান শ্বিলঙৰ ফালে ওলাই যাওঁ। ভিডিঅ' ফটোজ আপোনালোকে মোৰ ছ'চিয়েল মিডিয়াত দেখিছেই, ইনষ্টা, ফেচবুক, ইউটিউবত। আহি শ্বিলঙৰ আমি পুলিচ বজাৰ পালোহি আৰু তাতে আমি লাঞ্চ কৰি ল'ম। আমি বিষ্ট্ৰ' নামৰ এখন ৰেষ্টুৰেণ্টত আগতেও লাঞ্চ কৰিছিলোঁ। খুব ধুনীয়া ভেজ খানা আমি তাত খাওঁ আৰু তাতে ভেজ খানাই পায়। সঁচাকৈ বিৰাট টেষ্টি, খাবলৈ আপোনালোকে খাব পাৰিব। পুলিচ বজাৰ এইফালে মছজিদৰ ওচৰতে আছে আৰু খুব টেষ্টিকৈ খালোঁ। আৰু এই ভিডিঅ'টো সকলোৰে সুবিধাজনক হ'ব। বহুতে DM কৰি আছিলে যে কোন হোটেলত গৈছা, ক'ত কিমান প্ৰাইচ লৈছিলে, আৰু বিশেষকৈ ৰিজৰ্টখনৰ কথা সুধি আছিলে। আমি য'ত গৈ আছোঁ, আমি পুলিচ বজাৰৰ পৰা এখন টেক্সি ভাড়া কৰিলোঁ। টেক্সিখনত টোটেল 4,000 লৈছিলে আমাক আজি চেৰাপুঞ্জীলৈ লৈ যাব আৰু চেৰাপুঞ্জীৰ পৰা কাইলৈ আমাক হোটেলৰ পৰা চাইট চিন কৰাই পুলিচ বজাৰত এৰি দিব। গতিকে আমি আহি পাই গ'লোঁ প'ল' অৰ্কিড ৰিজৰ্ট, এখন খুব ধুনীয়া ৰিজৰ্ট। মেঘত উপঙি থকাৰ দৰে ৰিজৰ্টখন। চাৰিওফালে মেঘ, বৰষুণটো বিশেষ চেৰাপুঞ্জীত থাকেই। আমি ৰেজিষ্ট্ৰেশ্যন কৰাই ল'লোঁ, মানে গোটেই ফৰ্মেলিটিখিনি কৰাই ল'লোঁ। এইটো আমাৰ ৰুম আজি ইয়াতে থাকিম। খুব ধুনীয়া। এক্সপেঞ্চিভ হয় বাৰু, কিন্তু সদায় আমি কাম কৰিয়ে আছোঁ। এদিনটো নিজৰ কাৰণে অলপমান খৰচ কৰিব কিয় নোৱাৰোঁ, নহয় জানো? সেইকাৰণে আমি ৰিজৰ্টখন চুজ কৰিলোঁ। ভিডিঅ' চাই আছিলোঁ, বঢ়িয়া লাগে। আৰু গোটেই পৰিৱেশটো চাওকচোন। সকলোৱে আমাক এইটো কথা সুধি আছিল যে আমি থকা ৰিজৰ্টখনৰ প্ৰাইচটো কিমান। তাত 10,000 মানৰ পৰা ষ্টাৰ্ট হয়, আপ টু 44,000 মানলৈকে নেকি। আপোনালোকে মেক মাই ট্ৰিপ এপত হোটেলখন চাৰ্চ কৰি প্ৰাইচবোৰ চাব পাৰিব। আৰু আমি থকাখনত একদম 12,500 মান লৈছিলে। আৰু আমি পুলত ঠাণ্ডা পৰিৱেশত গা ধুই আমাৰ সুখটো আৰু 3 গুণ 4 গুণ 100 গুণ বাঢ়ি গ'ল। সঁচাকৈ বিৰাট ভাল লাগিলে। সঞ্জীৱে আণ্ডাৰ ৱাটাৰ শ্বটো ল'লে, সঁচাকৈ বহুত বেছি ভাল লাগিলে। তাৰ পৰা আমি অলপমান স্পা ল'লোঁ। স্পা লৈ আমি ধুনীয়াকৈ অলপমান ৰিলেক্স হ'লোঁ। আৰু সন্ধিয়া সময় হ'ল। শ্বিলঙৰ সন্ধিয়াটো জানেই কিমান ধুনীয়া। একদম সঁচাই মেম'ৰেবল হৈ গৈছে মমেণ্টখিনি। অলপ সময় ৰুমত ৰেষ্ট কৰিলোঁ, আহি ডিনাৰ কৰিলোঁ। আৰু ইফালে লাইভ মিউজিক বাজি আছে, ইমান ধুনীয়াকৈ গান গাইছে ছোৱালীজনীয়ে, হিন্দী গান খুব ধুনীয়াকৈ গাই আছিলে। আমি ষ্টাৰ্টাৰ খালোঁ, পনীৰ টিক্কা নে কিবা অৰ্ডাৰ দিছিলোঁ। আৰু মেইন কৰ্চত আছিলে জিৰা ৰাইচ আৰু লগতে মটৰ পনীৰ আমি বেছি প্ৰিফাৰ কৰোঁ শ্বিলঙত গ'লে। চিকেন খুব কম খোৱা হয়। আপোনালোকে কি খাই কমেণ্ট কৰি ক'বচোন দেই। সন্ধিয়া আৰু মাতাল হৈ গৈছে পৰিৱেশটো ৰাতি। আৰু এইফালে আছোঁ ৰাতিপুৱা, নেক্সট ডে সঞ্জীৱো উঠিলে, ময়ো উঠিলোঁ ধুনীয়াকৈ। আমি অকণমান ভিউটো দেখুৱাইছোঁ আপোনালোকক। ইফালে ইমান ঠাণ্ডা, বৰষুণ পৰি আছে। 7মান বজাতে সঞ্জীৱে একদম পুলত নামি অত্যাচাৰ, এইফালে মই কৈছিলোঁ এটা ৰেলত, একদম কি অত্যাচাৰ ঠাণ্ডা বতৰত, কোনো মানুহ নাইকিয়া, বৰষুণ পৰি, তাকে দেখা নাই ভিডিঅ'ত, চাওকচোন। সেয়া ফাইনেলি আমি ব্ৰেকফাষ্ট কৰিব আহিলোঁ। ব্ৰেকফাষ্টত ধেৰ বস্তু আছিলে, ব্ৰেকফাষ্ট কমপ্লিমেণ্টাৰী আছিলে আৰু বহুত বস্তু দিছে খাবলৈ। যিমান পাৰোঁ চেষ্টা কৰিছোঁ খাবলৈ অলপকে। তাৰ পাছত আমি গোটেই লণ্ড্ৰি বেগত ভিজা কাপোৰখিনি ভৰাই আমি ৰুমৰ পৰা বিদায় ল'লোঁ। আমি এবাৰ বেছি ছাইট ভিজিট কৰা নাই। হোটেলৰ পৰা ওলালোঁ আৰু লিংকেশ্যাৰ নামৰ এটা, ভালকৈ প্ৰনাউন্স কৰিছোঁ নাই নাজানো, তালৈ গৈ আছোঁ। এটা একদম চাওকচোন, জুৰিৰ ওপৰেদি আমি গাড়ী চলাই গৈছোঁ। তাৰপিছত আমি তাত ষ্টপেজত ৰখি তাতে আমি কিবা কিবি কিনিলোঁ, কাৰণ ৱাটাৰফলটো একদম তলৰ পৰা চাব লাগিব আৰু তাত পানী পিয়াহ লাগিব পাৰে। চিপছ ল'লোঁ, ক'ল্ড কফি ল'লোঁ আৰু কিবা কিবি অলপ লৈ পিনে আমি তললৈ নামি গৈ আছোঁ। আমি মনচুনত আহিছোঁ, গতিকে পানীৰ সোঁত বিৰাট বেছি। ইয়াত আমি গা ধুব নোৱাৰোঁ, জেনেৰেলি তাত ধুনীয়াকৈ চুইম কৰে। আমি দেখিছে সঞ্জীৱক চাওঁ, আমি তললৈ নামি গ'লোঁ। খুব ধুনীয়া পৰিৱেশ আৰু ছাতি এটা হ'ল আৰু দুটা সমানে যাব নোৱাৰি। দেখিছেনে, আপোনালোকৰ ৰিলতো আগবঢ়াইছিলোঁ। খুব ধুনীয়া পৰিৱেশ। আৰু যিসকলে মনচুনত আহিছে আপোনালোকে বেছি কুঁৱলী দেখিব, বেছি ভিউ দেখা নাপায়, কিন্তু মনচুনটো এনজয় কৰিব পৰা যায়। কিন্তু তাৰ বিপৰীতে আপোনালোকে উইণ্টাৰত আহিলে ধুনীয়াকৈ আপোনালোকে ভিউবিলাক পাব। আৰু বাকী 7 ছিষ্টাৰ ফলটো ইভেন আমি যে চুইমিং পুলত গা ধুইছিলোঁ তাৰ পৰা ডাইৰেক্ট দেখা পাই থাকে। তাৰমানে শ্বিলঙৰ তামোল এখনো খালোঁ। আপোনালোকে খাইছেনে শ্বিলঙৰ তামোল? বহুতে কয় মূৰত ধৰে, মোৰ কিন্তু মূৰত নধৰিলে। আৰু তাৰ পৰা ধুনীয়াকৈ আমি বিদায় লৈ আহি পুলিচ বজাৰ পালোঁহি। পুলিচ বজাৰ চাওকচোন, আহি পাই গ'লে একদম ভিৰ। কাপোৰ চাপোৰ এনে চালোঁ, ইটো সিটো দাম দৰালোঁ, মানে দামবিলাক বেছিয়ে হয় অকণমান, গম পাইছে। কিবা কিবি কিনিলোঁ আৰু তাৰ পৰা বাহিৰে আমি গুৱাহাটীলৈ অভিমুখে যাত্ৰা। মাজত বহুত জেম আছিলে। ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গুৱাহাটী পালোঁহি। ৰাতি ঘৰৰ ৰুমত গা পা ধুই আমি বাহিৰতে ভাত, দিনটোৰ সামৰণি মাৰিলোঁ। বাই বাই।